আমি বহুত কষ্ট কৰিবলগীয়া হৈছে কেছটো নাগেন চাবলৈ আমি 2টা বজাতে আহিলোঁ কিন্তু আমি চাব পৰা নাই কিন্তু আমাৰ ঘৰৰ ওচৰৰে যিহেতু হিৰোৱে এক্টিং কৰিছে তো আমি চাবই লাগিব কাৰণ আমি চাইছোঁ মানে কি কোৱা কৈছোঁ ছাপোৰ্ট কৰিছোঁ অসমীয়া চিনেমা লং এয়া টিকেট লৈ আছে আমাৰ নিচিনা উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে কাৰণেই কিজানি অসমীয়া চলচ্চিত্ৰৰ জগতখন এটা নতুন মাত্ৰা পাবলৈ সক্ষম হ'ব বুলি আশা কৰি আমি কেছটো নাগেন তাৰপাছত ভাই মান্দা চব চাব নকৰিলেও তোৰ একো নাযায়। হৃদয়ক চাই পেলাই আমি গ'লোঁ বাচাপ কৰিবলৈ আৰু তাত আমাৰ মূৰত এটা কূটনৈতিক বুদ্ধি খেলালে আৰু আমি সেইটো কৰিলোঁ এক্সিকিউট ইহঁতৰ কাৰণে ভাল লাগিল প্ৰথমতে দি ল'ব লাগিছিল পইচাটো আচলতে প্ৰথমে টিকেটটো প্ৰিতমে কাটি দিলে পইচাটো প্ৰিতমক দিয়া নাছিল তেতিয়া দি দিয়া নে ভাল আছিল এতিয়া পইচাটো দিবলৈ কিবা গাঁখন পৰিছে